হেল্ল' এভৰিৱান, আপোনাৰ চেনেলটোতে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ দিন লৈ আমি যাবলৈ ওলাইছোঁ। ক'ত জানেনে? আজি আমি আমাৰ শুভাকাংক্ষীসকলৰ লগত এটা প্ৰীতি ভোজনৰ আয়োজন কৰা হৈছে। তালৈ যাবলৈ ওলাইছোঁ। আপোনালোকে দৃশ্যসমূহ চাব। তাত কৰি অনা কিছু স্মৃতি মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। আমাৰ ছোৱালী অকণমানকৈ দিলোঁ আৰু আপোনালোকৰ ওচৰত ভিডিঅ' ইয়াৰ কিছুমানে আমি লগৰ বন্ধুসকলৰ লগতে দেখিছেনে মোৰ শুভাকাংক্ষীসকল? সেই তেওঁ কামত লাগি আছে। এনেকৈ দিনবোৰ পাৰ হ'ল আৰু ইমান ভাল লাগিলে নহয়, সকলোৰে লগত কিমান ফূৰ্তি, ইমান দিনৰ মূৰত কিমান ভাল লাগিলে আৰু মনটো বহুত ভাল লাগিলে। বহুদিনৰ মূৰত এনেকৈ বহুত ভাল লাগিলে। দিনটো কেনেকৈ পাৰ হ'ল, কেনেকৈ কি হ'ল গমেই নাপালোঁ আৰু ইমান ভাল লাগিলে নহয়, সকলোৰে লগত কিমান দিনৰ মূৰত যে লগ পালোঁ, বহুত ভাল লাগিলে। হঠাতে হোৱা প্লেনটো ইমান সোনকালে ছাকচেছ হৈ আমাৰ বহুত ভাল লাগিলে আৰু তোমালোকক মই বহুত মিছ কৰিম। এয়া আছিলে আমাৰ কলেজীয়া জীৱনৰ শুভাকাংক্ষীসকলৰ লগত কটোৱা কিছু মুহূৰ্ত আপোনালোকক দেখাবলৈ পাই সুখী হ'লোঁ। আপোনালোক সকলোৱে মোৰ চেনেলটো চাব। যদিহে মোৰ চেনেলটোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি আগুৱাই নিব।